হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত বাকী বেলেগ একো নাই। আজি তাৰ লগৰে ৰুমত আহি কিনে এটা বেলেগ বস্তু দেখিলোঁ। সেই বস্তুটো দেখাৰ কাৰণে আপোনালোককো ভাবিলোঁ বস্তুটো দেখাই দিওঁ। বস্তুটো দেখি কিনে আচৰিত হৈ গ'লোঁ। সেইবিলাক বস্তু চালে অলপ নিজৰে ভাল লাগে। আপোনালোকেও চাওক একবাৰ। এয়া আহি কিনে গাইজ, এইটোতে আছে বস্তুটো। আপোনালোকে চাওক, চাই কিনে আপোনালোকে গম পাব কি বস্তু আছে। এতিয়া লগৰীয়া কৈ দিব কি কি বস্তু আছে ইয়াতে। দেখাতো এইটো কি চিম্পল এটা বহি বুলি ক'ব পাৰি আৰু কিন্তু এইটো বহিটো যি হিচাপত বনাইছিল সেই হিচাপত বনোৱা হোৱা নাই বাৰু। চিম্পলকে বনোৱা হৈছে। এইটো বুক বুকটোৰ নাম হ'ল মেনিফেষ্টেশ্যন বুক। মেনিফেষ্ট ক'ব পাৰি, মেনিফেষ্টেশ্যন বুক। তাৰপিছতে এতিয়া ইয়াতে কিছুমান পিকচাৰ লগোৱা হৈছে। প্ৰথমতে এইটো আপোনাৰ ঘৰ, প্ৰত্যেকে নিজৰ চইচ মতে ল'ব পাৰে বাৰু। তাৰপিছত ঘৰৰ পিছত আছে এখন বাইক। হয়তো বেলেগৰ কাৰণে এইটো বেলেগ ঘৰ হ'ব পাৰে, মোৰ কাৰণে এনেকুৱা এটা ঘৰ হ'ব আৰু। তাৰমানে এইটো লগালে কি হয়, ফটোখন লগাই যদি এনেকে চোৱা যায়, পুৱা শুই উঠি চাব লাগিব, আকৌ ৰাতি শোৱাৰ আগত চাব লাগিব। এতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডত এই বস্তুটো যেতিয়া সোমাই যায়, সোমাই গ'লে সেইটো ছাবকনচিয়াছ মাইণ্ডে এইটো বাস্তৱত পৰিণত কৰি দিয়ে আৰু। তো এই দুখন লগোৱা গ'ল। তাৰপিছত নিজৰ এইবিলাক পাৰ্চনেল আৰু বেলেগৰ বেলেগ হ'ব পাৰে দেই। তাৰপিছত এইখনৰ কাৰ এখন বা এখন চেক, পইচাৰ চেক। তো এইটো হ'ল। তাৰপিছত এইটো পিকচাৰটো কিয় লগা হৈছে, এইটো মোৰ এটা অফিচ টাইপৰ এটা থাকিব বা এটা লেপটপ চেপটপ থাকিব। মই ঘৰৰ পৰা কাম কৰিম এনেকুৱা এটা আছে। এইটো যিটো মান্থলি যিমানখিনি চেলাৰী বা ইনকাম হ'ব তাৰ এটা পৰিমাণ এইটো লগোৱা হৈছে আৰু। বেলেগকে তেনেকুৱা একো নাই। আৰু এইটো এচিভমেণ্ট কিবা এটা কাম কৰিলে নিশ্চয় ভাল ৰাস্তাত যদি কাম কৰা যায়, কিবা এচিভমেণ্ট বা সন্মান পোৱা যায়, তো এনেকুৱা পাম বুলি মই এটা আশা বা হেৰি কৰি এইটো লগা গৈছে। আৰু এইটো হ'ল মানি ফ্ৰীডম। মানি ফ্ৰীডমটো হ'ল পইচাৰ কাৰণে কি হয়, এতিয়া আমি পইচাৰ কাৰণে কাৰো তলত কাম নকৰোঁ বা তেনেকুৱা মোৰ এটা ইচ্ছা এটা আছে আৰু। সেইটোকে মানি ফ্ৰীডম বুলি বুজোৱা হৈছে আৰু। তাৰপিছত এইটো হ'ল আকৌ এইটো পিকচাৰ অৰ্থটো অলপ বেলেগ। এইটো টাইম মোৰ হাতত টাইমো আছে, টকা পইচাৰো আছে, ফ্ৰীডমো আছে। গতিকে এই পিকচাৰটো এইখিনি বুজাইছে আৰু এইটো হেপিনেছ। এতিয়া আপোনাৰ হাতত টাইম থাকিব, টকা পইচাও থাকিব, তেতিয়া কি হ'ব, বা হেল্থ ভাল থাকিলে তেতিয়া মানুহ অট'মেটিক হেপিনেছ থাকিব। তো সেইটো বুজাইছে। আৰু এইটো ফিট বডিটো সদায় ফিট ৰাখিব লাগে, কাৰণ স্বাস্থ্যই মেইন। স্বাস্থ্য যদি ঠিকে নাথাকে আৰু বাকী যিমান টকা পইচা হ'লেও কাম নাথাকে। তেনেকুৱা বুজাইছে এইটো আৰু। লাষ্টত এইটো হ'ল পাব্লিক স্পীকাৰ। এতিয়া মোৰ পাব্লিক স্পীকাৰ হ'বলৈকেও মন আছে। মিটিং, অনলাইন মিটিঙে হওক, অফলাইন